বন্ধু বান্ধৱীসকল এই স্ক্ৰীণত দিয়া ফটোখন চালেনে? ভালদৰে চাওক, এবাৰ ভালদৰে পঢ়কচোন আপোনালোকে। ইয়াত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছে বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌতম আদানীৰ লগত 30 মিনিট সোমাই কি কথা পাতিলে, ইয়াৰ উত্তৰ লাগে বোলে। এইজনক কি বুলি কওঁ বন্ধুসকল? ইয়াৰ কিবা উত্তৰ আছেনে? মই দিছোঁ উত্তৰ, শুনক। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌতম আদানীৰ লগত এটা কথাই পাতিছে সম্ভৱ, সেয়া হৈছে আমাৰ অসমখন উদ্যোগ কেনেকৈ গঢ়িব পাৰি। গৌতম আদানীয়ে হওক, এয়া মুকেশ আম্বানীয়ে হওক বা ভাৰতৰ যিকোনো উদ্যোগপতি হওক, সকলো লগত আমাৰ মুখ্যমন্ত্ৰীয়ে কথা পাতিবই। আমাৰ অসমত উদ্যোগ লাগে, নিবনুৱা সমস্যা দূৰ হ'ব লাগে। আপুনি কি প্ৰশ্ন কৰিব বিচাৰিছে এয়া আমি নিশ্চয় গম পাইছোঁ, অসমৰ ৰাইজে নিশ্চয় গম পাইছে। আপোনাৰ মতে এই মাটিখিনি যিখিনি উচ্ছেদ কৰিলে সেই মাটিখিনিক মিয়াখিনিক দিব লাগে ন? দেশদ্ৰোহী জাতিদ্ৰোহী কাম নাই। আগতে কি লেকচাৰ মাৰিছিলে, জাতীয় হৈ কিমান লেকচাৰ, ডাঙৰ ডাঙৰ লেকচাৰ। মানে কি অসমত উদ্যোগ হ'ব নালাগে আপোনালোকৰ মতে? অসমত উদ্যোগ আহিলে বেয়া পায় আৰু ইহঁতি নিজকে পৰিচয় দিব বিচাৰে যে অসমৰ এজন জাতীয় নেতা, অসমৰ জাতীয়ৰ হকে কান্দে বোলে এইজনে। আপোনালোকে ভালদৰে চাই লওক, এইজন হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। অসমত উদ্যোগ অহাটো এজনে নিবিচাৰে, অসমৰ উন্নতি হোৱাটো নিবিচাৰে, অকল টিকা চেলেকি থাকিব বিচাৰিছে। এইজনে সুদক, যিজনৰ ভৰি চেলেকি থাকে সেই কংগ্ৰেছৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই হওক, ৰাহুল গান্ধী ডাঙৰীয়াই হওক, সেইজনক প্ৰশ্ন কৰক। আজি কৰ্ণাটক, তেলেংগানাত এইসকল মানুহক কিয় আদৰণি জনাইছে, তাতে উত্তৰটো পাব। আমাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কাৰণে উদ্যোগ আনিব বিচাৰিছে, আমি সকলোৱে ইয়াত সমৰ্থন জনাই যাব লাগিব বন্ধুসকল। আৰু এইজনৰ মতে চলিলে নহ'ব।